নমস্কাৰ, মই শংকুৰ বৰুৱা আৰু আজি বাস্তুৰ এটা চবচে বেছি গুৰুত্বপূৰ্ণ টপিক আলোচনা কৰিম, যোনটো হৈছে আপোনাৰ ষ্টেয়াৰকেছ বা চিৰি, যোনটো বহুতে বেছি চিন্তিত বিষয় যে মানুহবিলাকে যদি ক'ৰবাত মোক বহুতে সুধি থাকে যে আমি ষ্টেয়াৰকেছ কোনফালে বনোৱাটো বেছি ভাল হ'ব বা কোনফালে বনালে বেছি গ্ৰোথ পোৱা দেখা যায়। তো বাস্তুৰ মতে চিৰি বা তেনেকুৱা য'ত আমি এলিভেশ্যনটো য'ত আমি মানে ওপৰলৈ যোৱা হয়, সেইটো আমি চাউথ ৱেষ্টৰ ফালে বনালে বেছি পজিটিভ। চবচে বেছি ইম্পৰ্টেণ্ট হৈছে যে আপোনাৰ যদি ঘৰটো এক মঞ্জলীয়া হয়, মানে ধৰি লওক ওপৰত অকল চটখন আছে বা বাকী একো নাই আপোনাৰ, তেতিয়াহ'লে আপুনি চাউথ ৱেষ্টৰ ফালে আপোনাৰ চিৰিটো বনাব পাৰে। কিন্তু যদি দুমহলীয়া ঘৰ হয়, তেতিয়াহ'লে সেই চিৰিটো য'ত শেষ হ'ব তাৰ এণ্ট্ৰেঞ্চ আমি ধৰিম যে সেইটো এটা এণ্ট্ৰেঞ্চ হৈছে। তেতিয়াহ'লে সেই ছেকেণ্ড মঞ্জিলৰ ঘৰটোৰ মানে যোনটো দুমহলীয়া ঘৰ ছেকেণ্ড পাৰ্টটোৰ আপোনাৰ এণ্ট্ৰেঞ্চটো যাতে পজিটিভ পইণ্টত হয়, সেইটো আপুনি উলিয়াই ল'ব লাগিব যে কোনটো জেগাত পজিটিভ হ'ব, তাৰ এটা বাস্তু মেপ আঁকি কিনে আমি সেইটো উলিয়াব পৰা যাম। কিন্তু যদি আপুনি নৰ্মেলি অকল যে চিৰি আপোনাৰ চটৰ কাৰণে যাবলৈ যদি বনাব বিচাৰিছে, তেতিয়াহ'লে আপুনি চাউথ ৱেষ্টত যিহেতু সেই পইণ্ট আমাৰ এলিভেশ্যন পইণ্ট হয়, সেইটো আমি চাউথ ৱেষ্টৰ ফালে চিৰি বনাব পাৰোঁ। আৰু দুটা ডাইৰেকশ্যন আছে যে আপুনি চাউথতো চিৰি বনাব পাৰে আৰু এটা হৈছে আপুনি ৱেষ্টত। এইকেইটা পইণ্টত আপুনি চিৰি বনালে পজিটিভ দেখা যায়। আৰু এটা পইণ্ট মনত ৰাখিব যে আমি চিৰি বনালে আমাৰ অড নাম্বাৰত বনাব, যিহেতু আমি ৰাইট ফুট দি যদি আমি ষ্টাৰ্ট দিওঁ, মানে আপোনাৰ ৰাইট ফুট দি আমি যদি ষ্ট্ৰীট উঠিবলৈ ষ্টাৰ্ট কৰোঁ, তেতিয়াহ'লে আপোনাৰ ৰাইট ফুটতে যাতে আপুনি শেষ হয়, যাতে সেইটো আপুনি মনত ৰাখিব। আৰু এটা কথা হৈছে যে আপোনাৰ চিৰিটো আমি ক্লক ৱাইজ আৰু এণ্টি ক্লক ৱাইজৰ ওপৰত একো এনেকুৱা হেৰি নাই, আপোনাৰ যোনে বনাইছে ঘূৰণিকৈ বা সেইটোৰ লগত ইমান একো এটা চিন্তা কৰিবলগীয়া বিষয় নহয়। কিন্তু পাৰিলে আপুনি ক্লক ৱাইজ বনাবলৈ চেষ্টা কৰিব। সেইকেইটা ইম্পৰ্টেণ্ট পইণ্টছ হৈছে চিৰিটো লৈ পেলাই। আৰু এটা হৈছে আপোনাৰ চবচে বেছি যোনটো আপুনি একেবাৰে এভইড কৰিব লাগে, সেইটো হৈছে আপোনাৰ ইষ্টৰ ফালে চিৰিটো একেবাৰে এভইড কৰিব, নৰ্থৰ ফালে চিৰি একেবাৰে এভইড কৰিব, আৰু এটা হৈছে আপোনাৰ নৰ্থ ইষ্ট। এইকেইটা জ'নত আপুনি চিৰি একেবাৰে এভইড কৰিব বনাবলৈ। আৰু বাকীকেইটা পইণ্ট আপোনাৰ যোনটো হৈছে ৱেষ্ট, চাউথ এণ্ড চাউথ ৱেষ্ট, এইকেইটা ডাইৰেকশ্যনত আপুনি চিৰি বনাব পাৰে, তাত একো প্ৰব্লেম নাই।